रुको जरा सबर আজি গাঁৱলীয়া ল'ৰাৰ ওপৰত কথা ক'বলৈ গৈছে ই মানে বকাচোদাই ভাবে কি নিজকে হা সুদূৰ ভাইটোৱে ভাবে কি নিজকে হা নিজৰ হাত মাৰোতে বাথৰুমত দিন গৈছে আৰু লোকৰ কথা ক'বলৈ আহে হা আজি মোৰ মুখত বেয়া কথা ওলাব ই বেয়া লেংগুৱেজ ইউজ কৰিব পাৰে স্লেং ইউজ কৰিব পাৰে মই কিয় নোৱাৰিম হা अभी मजा आएगा ना भिड़ो কাৰ লেলাৱতি খোৱা কথা কৈছ দাদাই কাৰ লেলাৱতি খালে তোৰ চকুৰ আগত খাইছিলে নেকি লেলাৱতি কাৰোবাৰ তইহে এই হোটেলৰ ৰুম বুক কৰি লেলাৱতি খাই रुको जरा सबर ফেচ কেমত নাহ ফেচ নেদেখাও ঠিক আছে হা ইবোৰে চবে ফেচ দেখায় তই কিয় ফেচ দেখাবলৈ সাহস কৰ তোৰ ইমানে মোক মই নহয় তই মোক কি কৰ হা কি চিঙি দিব লাগিব বুলি কৈছিলি তোৰ গুটি দুটা চিঙি মই কুকুৰক খুৱাম আমাৰ ঘৰত 5টা কুকুৰ আছে এই তোৰ গুটি দুটা চিঙি কুকুৰক খুৱাম মোক চিঙাটো তই বাদ চালা সুদূৰ ভাই বকা চোদা চালা হা তই চাগে চেলেকি ফুৰ হে তই লেলা দিন তই বেলেগে চেলেক চাগে তাতকৈ বেয়া বস্তু চেলেক নকওঁ আৰু সেইবিলাকৰ নাম গাঁৱলীয়া ল'ৰা গাঁৱলীয়া হিচাপত থাকিবি ভূতৰ হিচাপত থাকিবি লেবেল দি কথা ক'ব নাহিবি আৰু ইমানে সাহস আছে যদি ফেচকে মতা গম পাইছ সুদূৰ ভাই গাঁৱলীয়া ল'ৰা তোক কৈছোঁ তোক গাঁৱলীয়া ল'ৰা ইয়াৰ পৰা মোক তই মোক এপাৰ্টমেণ্টত আহিবই লাগিব তই কি এপাৰ্টমেণ্টটো শব্দ নাযায় আৰু ছোৱালী মানুহ এনেকৈ কয় কথা ল'ৰা সৰু বেলেগ ছোৱালী সৰু বেলেগ দুটা চৰ লগাম নহয় একদম বহা জেগাতে বহি থাকিবি আৰু তোৰ ভেকু ভাও গুচি যাব সুদূৰ ভাই